হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল এফ এ আছাম নলেজ। তো আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছৰ গ্ৰেছ মাৰ্কৰ কথাটো লৈ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিখন এইচএছৰ গ্ৰেছ মাৰ্কৰ কথা, সেই কথাটো মেইন ভিত্তি কাৰ ওপৰত কৰে, মানে এইচএছৰ গ্ৰেছ মাৰ্কৰ মেইন কথাটো ডিপেণ্ড কৰে তোমালোকৰ নিজৰ ওপৰতে। কাৰণ তোমালোকে যদি চোৱা, তোমালোকৰ 6টা ছাবজেক্টৰ ভিতৰত তোমালোকে যদি 5টা ছাবজেক্টত ভাল কৰিছা, নাইবা 4টা ছাবজেক্টত তোমালোকে বহুত ভাল কৰিছা, 4টা ছাবজেক্টতকৈ কিন্তু 5টা ছাবজেক্টত তুমি ভাল কৰিছা, সেইটোৰ প্ৰবাবিলিটি বেছি থাকে গ্ৰেছ মাৰ্ক দিয়াৰ। আৰু তোমালোকে ছাপ'জ চোৱা, তোমালোকে ইংলিছ, এছামিছ, মেথছ এইবিলাকত তোমালোকে বহুত ভাল মাৰ্ক পাইছা, কিন্তু কিবা এটা কাৰণত তোমালোকৰ এটা ছাবজেক্টত বেয়া হৈ গ'ল। মানে কি, এটা ছাবজেক্টত তুমি 5 মাৰ্ক কম পাবা বা 6-7 মাৰ্ক কম পাবা। তো 6-7 মাৰ্ক কম পালে তুমি কেনেকৈ পাছ কৰিব পাৰিবা? সেই ক্ষেত্ৰত সেই ছাত্ৰজনৰ বাবে কি কৰা হয়, গ্ৰেছ মাৰ্ক দিয়া হয়। যদি সেই ছাত্ৰজনে 5, 6, 7 নম্বৰ কম পাইছে, তেনেহ'লে সেই ছাত্ৰজনক গ্ৰেছ মাৰ্ক দিয়া হয়। আৰু সেই ছাত্ৰজনে যেতিয়া সেই স্পেচিফিক ছাবজেক্টটোত গ্ৰেছ মাৰ্ক পাই যাব, তেতিয়া কিন্তু সেই ছাত্ৰজনে ধুনীয়াকৈ পাছ কৰি যাব। তো সেইটো কাৰণত সেই 5টা ছাবজেক্ট বা 4টা ছাবজেক্ট ভাল হোৱাৰ কাৰণে সেই ছাত্ৰজনক গ্ৰেছ মাৰ্ক এটা দিয়া হয়। তো তোমালোকে নিশ্চয় এতিয়া ভাবিছা যে সেই অকল এটা দুটা ছাবজেক্ট বেয়া হোৱাৰ কাৰণে আমি পাছ কৰিম। যদি আমি এটা ছাবজেক্টত যদি আমি বাকীকেইটা ছাবজেক্টত এভাৰেজ পাওঁ, আৰু এটা ছাবজেক্টত এভাৰেজ মানে কি, যে তোমালোকৰ 33% পাব লাগে পাছ কৰিবলৈ, তোমালোকে 45, 40 এনেকৈ পাইছা। তো সেইটো ক্ষেত্ৰত কি হ'ব? সেইটো ক্ষেত্ৰত ছাপ'জ তোমালোকৰ সেই ছাবজেক্টৰ পৰা যিটো ছাবজেক্ট তোমালোকৰ বেয়া হ'ল, সেই বেয়া ছাবজেক্টটোলৈ যদি কেৰি কৰিব যায় 2-3 মাৰ্ক, তেনেহ'লে তোমালোকে নিজে এটা চিন্তা কৰি চোৱা, তোমালোকে কিন্তু তোমালোকৰ আকৌ যিটো ছাবজেক্ট পৰা কেৰি কৰিব, সেইটো ছাবজেক্টত আকৌ মাৰ্ক কম হৈ যায়, তোমালোকে সেইটো ছাবজেক্টক আকৌ ফেইল কৰি দিবা। তো ইয়াৰ মেইন বস্তুটো কি? ইয়াৰ মেইন বস্তুটো হ'ল যে তোমালোকে এক্সাম ভাল কৰিব লাগিব বাকী 5টা ছাবজেক্টত, তেনেহ'লে তোমালোকে এটা ছাবজেক্টত গ্ৰেছ মাৰ্ক পাই যাবা। আৰু সেই গ্ৰেছ মাৰ্ক পাবলৈ তোমালোকে কি কৰিব লাগিব? তোমালোকৰ মেটাৰ্ছ হ'ব লাগিব। ছাপ'জ তুমি গ্ৰেছ মাৰ্ক 5-6 মাৰ্ক লাগে, তেন্তে তুমি গ্ৰেছ মাৰ্কটো পাই যোৱাৰ প্ৰবাবিলিটি আছে। কিন্তু তুমি যদি সেইটো ছাবজেক্টত অলপ বেয়া নহয়, তুমি নিলিখিলাই, তুমি সেই 100ৰ ভিতৰত তুমি 0, 1, 2 এনেকৈ পাইছা, এনেকৈ পালে কিন্তু নহ'ব। ছাপ'জ তুমি 5, 2 মাৰ্ক, 3 মাৰ্ক, 4 মাৰ্ক তুমি কম পাবা, সেইটো ক্ষেত্ৰত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু তুমি যদি একেবাৰেই লিখিব পৰা নাই, তেনেহ'লে তোমাক গ্ৰেছ মাৰ্ক দিয়াটো অসম্ভৱ কথা। কাৰণ এইটো কোনেও নিদিয়ে। তুমি নিজৰ কথা নিজৰ ফালৰ পৰাই যদি চিন্তা কৰা, ছাপ'জ তুমি ষ্টুডেণ্ট এটা কিবা এটা ৰিপ্ৰেজেণ্ট কৰিছে, তুমি তাক নম্বৰ দিবলৈ চেষ্টা কৰিবা, আৰু তোমাক এটা ছাত্ৰই কোনো ৰিপ্ৰেজেণ্টে কৰা নাই, তুমি সেই ছাত্ৰজনক কেনেকৈ গ্ৰেছ মাৰ্ক দিবা? তো ছাত্ৰ ছাত্ৰীসকল, গ্ৰেছ মাৰ্কৰ ক্ৰাইটেৰিয়া এইখনে হয়। আৰু তোমালোকৰ লগত মই এটা মাৰ্কশ্বিট শ্বেয়াৰ কৰি আছোঁ, তোমালোকে চাবা ছাত্ৰজনক কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হৈছে। তো সেই বস্তুটো চাই তোমালোকে ভাল কৰি কৰিব পাৰিবা, এজিউম কৰিব পাৰিবা যে তোমালোকে গ্ৰেছ মাৰ্ক কিমান পা। তো তোমালোকে এই মাৰ্কশ্বিটখন চোৱা, এই মাৰ্কশ্বিটখনত তোমালোকৰ দিয়া আছে এই ছাত্ৰজনক যে গ্ৰেছ মাৰ্ক দিয়া হৈছে, তোমালোকে ভাল কৰি নিজে এনালাইজ কৰি চোৱা। মই আৰু কৈ নিদিওঁ যে কোনটো ছাবজেক্টত গ্ৰেছ মাৰ্ক দিলে। তোমালোকে ভাল কৰি মাৰ্কশ্বিটখন চোৱা, তোমালোকে চালেই গম পাবা যে এই ছাত্ৰজনে কোনটো ছাবজেক্টত গ্ৰেছ মাৰ্ক পালে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি